মাননীয় অধ্যক্ষ মহোদয়, আমি ৰাজ্যত চলি থকা বা সমগ্ৰ দেশত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা সকলোৱে জানো আৰু এই আৱাস যোজনাত এটা বিশেষ অসুবিধা আমাৰ সন্মুখত পৰিলক্ষিত হৈছে আৰু সেয়া দেখা গৈছে যে বহু দৰিদ্ৰ মানুহ যিসকলে আৱাস যোজনাৰ অধীনত এটি পকী ঘৰ পাব লাগে তেওঁলোকে ভিন্ন কাৰণত এই পকী ঘৰসমূহৰ পৰা বঞ্চিত হৈছে। তাৰে এক উল্লেখযোগ্য কাৰণ চৰকাৰৰ যি পাক্কা ঘৰৰ সংখ্যা তাৰ কাৰণে বা পাক্কা বা কাচ্চা ঘৰ। আমি সকলোৱে জানো যে পকী দেৱাল থাকিলে সেই ঘৰক পাক্কা ঘৰ বুলি কোৱা যায় বা আমি বুজি পাওঁ, কিন্তু চৰকাৰৰ সংজ্ঞামতে সেয়া অন্য কিবাহে। গতিকে এয়া এই উত্তৰত জনোৱা গৈছে যে এয়া কেন্দ্ৰীয় চৰকাৰৰ সংজ্ঞা বা কেন্দ্ৰীয় চৰকাৰ নিৰ্ধাৰিত কৰিছে। আমি মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে জানিব বিচাৰো যে কাচ্চা ঘৰৰ এই সংজ্ঞা হাল সলনিৰ বাবে বা কাচ্চা ঘৰৰ যিসমূহ ঘৰৰ দেৱাল যিসমূহ ঘৰৰ বেৰা টিনেৰে নিৰ্মিত সেইসমূহ ঘৰকো কাচ্চা ঘৰ হিচাপে ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচ কৰিবলৈ নাই এই সম্পৰ্কে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছো। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, আমাৰ সন্মানীয় বিধায়ক আশৰাফুল হুছেইন ডাঙৰীয়া যিখিনি কথা কৈছে হয় অধ্যক্ষ মহোদয়, তেওঁৰ যুক্তিটো ৰাইট যুক্তি, আমিও সেই কথাই কৈ আহিছোঁ আৰু সেইকাৰণে আগতে অধ্যক্ষ মহোদয় 2011 চনৰ যিটো লোকপিয়ল হৈছিলে সেই লোকপিয়ল অনুসৰি যিবিলাক ঘৰৰ বেৰ বা খেৰ বা ইত্যাদি প্লাষ্টিক পলিথিন মাটি নুপুৰা ইটা কাঠ শিলেৰে নিৰ্মিত কৰা হৈছিলে সেইবোৰ সেই সময়ত 2011 চনত কেঁচা ঘৰ হিচাপে গণ্য কৰা হোৱা নাছিলে। কিন্তু সেই সংজ্ঞা পৰিৱৰ্তন কৰাৰ কাৰণে আমাৰ চৰকাৰে 2020 চনত এখন পত্ৰ প্ৰেৰণ কৰিছিলে আৰু সেই পত্ৰ হৈছে J15015/01 পাৰ্ট 1 ডেটেড 25 ছেপ্টেম্বৰ 2020 আৰু 2020 চনত যেতিয়া আমি পত্ৰখন আমাৰ চৰকাৰে প্ৰেৰণ কৰিলে আৰু প্ৰেৰণ কৰাৰ পিছত আমাৰ সংজ্ঞা বিশেষকৈ অসমৰ আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই সংজ্ঞা সলনি কৰিব দিছিলে আৰু যাৰ ফলস্বৰূপে সলনি কৰি তিন পাতৰ চালি থকা ঘৰ আৰু ঘাঁহ খেৰ বা ইত্যাদি নিৰ্মিত বেৰৰ ঘৰসমূহক কেঁচা ঘৰ হিচাপে গণ্য কৰিছে আৰু এইটো কৰাৰ ফলস্বৰূপে অধ্যক্ষ মহোদয় প্ৰায় আমি নতুনকৈ 8,56,604টা ঘৰ আমি পাবলৈ সক্ষম হ'ম বা দুখীয়া মানুহে পাবলৈ সক্ষম হ'ম। আমি এই চেগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হি কনভাৰ্ট এ হোম টু এ হাউচ, কাৰণ এটা গৃহ আছিলে আগতে, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে সেই গৃহটো ঘৰলৈ পৰিৱৰ্তন কৰিলে। কেনেকৈ কৰিলে যে সৌভাগ্যৰ জৰিয়তে ইলেক্ট্ৰিফিকেশ্যন দিলে, উজ্বলাৰ জৰিয়তে গেছৰ কানেকশ্যন দিলে, জল জীৱনৰ জৰিয়তে পানীৰ কানেকশ্যন দিলে আৰু শৌচালয় দি পেলাই এটা গৃহ ঘৰলৈ পৰিৱৰ্তন কৰাৰ ফলস্বৰূপে আমি আগন্তুক দিনত নতুনকৈ 8,56,000 ঘৰ আমি পাম। ঠিক আছে, ধন্যবাদ। নেক্সট। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় যি উত্তৰ দিছে এই উত্তৰত আমি আমাৰ প্ৰশ্নত বিচাৰিছিলো যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আকৌ পুনৰবাৰ আলোচ কৰিব নেকি। এতিয়া আমি মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছো যে কাচ্চা ঘৰ যিসমূহ GI শ্বীটৰ ৱাল আছে অৰ্থাৎ যিসমূহ তেওঁলোকৰ সংজ্ঞামতে পাক্কা বুলি ধৰা হৈছে, এতিয়া দেখা গৈছে যে কোকৰাঝাৰ বৰপেটাত মাত্ৰ 64% ঘৰ কাচ্চা ঘৰ হিচাপে পৰিগণিত হৈছে। সেই একেটা সময়তে যদি আমি মৰিগাঁও চাওঁ 80%, বাক্সা যদি চাওঁ বাক্সা আৰু বৰপেটা একেই 85%, বেলেগ বেলেগ জিলাবিলাকত প্ৰায়বিলাক জিলাতে প্ৰায় 80%ৰ ওপৰত, বৰপেটাত কেনেকুৱাকে 65% বা 64% হ'ল। একেদৰে যদি আপুনি চাই কৰিমগঞ্জত 60% হ'ল। এই ধৰণৰ ব্যৱধান পৰিলক্ষিত হৈছে মহোদয়।